আজি ইংৰাজী 10 জুন 2019 তাৰিখে আমাৰ বৰলাংছো ৰেংমা আৰু কাৰ্বি মিলি জুলি আমি ৰাস্তা মেৰামতি কৰিছে। কাৰণ আমাৰ ৰাস্তা অসুবিধা, ইয়াত অহা যোৱা কৰিব নোৱাৰে, বোকা ওলাই যায়, বৰষুণ দিয়াৰ লগে লগে বোকা ৰাস্তা বন্ধ হৈ যায়, গাড়ী পদূলি নাহে। এই সকলো অসুবিধা হোৱাৰ কাৰণে আমি গোটেই ৰাইজে, গাঁওবুঢ়াই সকলে গোটেই ৰাইজে মিলি জুলি আজি ৰাস্তা মেৰামতি কৰিছে। বহুত দিনলৈকে আমি এই চৰকাৰৰ কাৰণে ৰাস্তা বিচাৰিছে, কিন্তু চৰকাৰে আমাৰ সুবিধা কৰি নিদিয়াৰ কাৰণে আমি বৰলাংছো বৰপুং তাৰপুং ৰাইজে বহুত অসুবিধা পাইছে। গতিকে আপোনাৰ অনুৰোধ কৰিছোঁ, চৰকাৰে অতি সোনকালে আমাৰ ৰাস্তাটো সহায় কৰি দিয়ে, তাৰ কাৰণে সহায় বিচাৰিছোঁ। কাৰণ ইয়াত বেমাৰ আজাৰ হয়, কোনোবা ল'ৰা ছোৱালী স্কুল যোৱা অসুবিধা হয়, ৰেচন পাতি চব্জি সেই অহা নিয়া গোটেই অসুবিধা হয়, তাৰ কাৰণে আমি অসুবিধা পাই আছোঁ। গতিকে অতি সোনকালে চৰকাৰে আমাৰ ৰাস্তা দি আমাৰ বৰলাংছৰ ৰাইজটো সুবিধা দিবৰ কাৰণে আপোনালোকক অনুৰোধ বিচাৰিছোঁ। গতিকে ইয়াত কৈ সামৰণি মাৰিছোঁ।